Hi everyone, good morning. Welcome back to my channel. So আজি 15 আগষ্ট মোৰ তৰফৰ পৰা সকলোকে ইণ্ডিপেণ্ডেন্স ডে। সো আজি সকলোৱে ঘৰত থাকিব এই কাৰণে বজাৰো কৰা হৈছে ৰাতিপুৱাই। সো আজি মই বনাই আছো মাংস আৰু ফ্ৰাইড ৰাইচ। সো এতিয়া আপোনালোকে আকৌ চাই থাকক মোৰ নতুন ব্লগটো। যদি ভাল লাগে তেনেহলে লাইক কৰিব, শেয়াৰ কৰিব আৰু অলপ সাবস্ক্ৰাইব কৰি মোৰ লগতে থাকিব আগবাঢ়িব কাৰণে। সো মছলা আৰু তেল অলপমান দি দিম আৰু নিমখ দি দিম। তেলটো দিলে মানে চাউলটো অলপ ভাল থাকে, কেতিয়াবা অলপ পানীয়া হৈ যায়, কাৰণে তেল অকমান দিব লাগে। সো এতিয়া চাউলটো দি দিম। চাউলটো অলপমান সিজা হ'লে, বেছি নিসিজাও কিয়নো আকৌ ফ্ৰাই কৰিব লাগিব পিছত। সো এতিয়া অলপমান সিজাই পেলাই তাৰপিছত চাকুনি দি চাকি ল'ম, পানীৰ পৰা উঠাই ল'ম, তাৰপিছত এইটো ফ্ৰাই কৰি ল'ম। এতিয়া এইপিনে মাংসটো হৈ গৈছে। আজি স্কুল বন্ধ এই কাৰণে ভাবিছোঁ ভাতটো খাই অকমান ৰ'দটো কমিলে মাৰ ঘৰত যাম। বাইদেউ আহিব তাতে, সেইকাৰণে অলপ সোনকালেও কৰি আছোঁ। বাইদেউৰ ল'ৰাটো মোৰ তাতে আছে, এতিয়া খাই লৈ একেলগে যাম। তাক আজি মাতিছোঁ, ইও খাই যাব। সো এতিয়া চাউলটো হৈ গ'লে আৰু খোৱা দিম ইহঁতক, খাই পেলাই ওলাই যাম। সো এতিয়া আপোনালোকৰ যদি এইটো ভাল লাগে অলপ জনাব কমেণ্ট কৰি, কেনেকৈ বনাইছোঁ মই, ভালে হৈছে না বেয়া হৈছে অলপ জনালে ভাল লাগে। এতিয়া মোৰ ওচৰততো ভাল লাগিলে নহ'ব না, আপোনালোকেও ভাল পাব লাগিব। এতিয়া ইহঁতক খোৱা দি দিছোঁ। সো এতিয়া গধূলি হৈছে, এতিয়া আমি মাৰ ঘৰতে আহিছোঁ গোটাইকেইটা। সো দাদাই মানে ঠাণ্ডা আনি দিছে খাবৰ কাৰণে আৰু চব এইবিলাক আনিছে। এতিয়া চবকেইটাই খাই আছে। বাইদেউৰ ল'ৰা আছে, মোৰ ল'ৰা, দাদাৰ ছোৱালী আৰু মাও বহি আছে। এইটো মোৰ মা হয় আৰু এইটো বাইদেউ হয়, দেউতাই। সকলোকেইটাই মিলি এতিয়া ঠাণ্ডাই খাই আছোঁ। 15 আগষ্ট বনাই আছোঁ। এতিয়া দুপৰীয়াটো ৰন্ধা হৈ গৈছে, দুপৰীয়া ৰন্ধাটো আছে আৰু টেনশ্যন নাই। ৰাতি ঘৰত যাই ভাতটো বনাওঁ আৰু খাই লওঁ। এইটো মোৰ বাইদেউৰ ছোৱালী হয়। আজি ভালে লাগিল ৰাতি দুপৰীয়াৰ পৰা, মানে ভালে গ'ল। এতিয়া কালি বাৰু কি হয় ক'ব নোৱাৰোঁ, আজিৰ দিনটো ভালে গ'ল, হাঁহি ফূৰ্তিতে গ'ল। আশা কৰোঁ সকলোৰে এনেকৈ গৈছে, মোৰ নিচিনা নাই। হয়তো মোৰ পৰা বেছি ভাল হ'ব পাৰে। সেইপিনে দেউতাই বকি আছে, গালি পাৰি আছে, যা সোনকালে, ইমান ৰাতি হ'ল, ৰাস্তাটো খালী থাকিব। আজি এনে 15 আগষ্টে ৰাস্তাটো খালী হৈ যাব, বকিয়ে আছে। মায়ে জীয়েকে কথাই শেষ নহয়, সেইকাৰণে মানে গালি খাই এতিয়া আৰু গৈ আছোঁ আৰু বহিবই নিদিয়ে। সো এতিয়া ঘৰত যাওঁ, বাইদেউৰ ঘৰত যাব, ময়ো যাওঁ, ৰাতি হ'ল। আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগে অলপ জনাব দেই প্লিজ। সো আপোনালোকৰ ভালে হওক, সকলোকে গুড নাইট। এতিয়া যাওঁ, দেউতাই পিছপিনে বকি আছে, যা, আৰু গেটৰ ওচৰত আহিও কথা পতা শেষ নহয় মাকৰ লগত। এইটোতো জানে, চব ঘৰতে মা জীয়েকৰ কথা শেষ নহয় কেতিয়াও। মানে মা জীয়েক য'ত বহিব তাতে শেষে নহয় কথা। মই অকল নহয়, গোটাই মানুহৰে গতি হয়নে নহয়, সেইখিনি বাৰু কমেণ্টত জনাবচোন যে আপোনালোকৰো এনেকৈ হয়নে নহয়।